হেল্ল' গাইজ, আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো লৈ আনিছোঁ আপোনালোকলৈ বহুতো নজনা নতুন কথা যোনসমূহ জানিলে আপোনালোকে আচৰিত মানিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব, কাৰণ ইয়াত আছে বহুতো ইণ্টাৰেষ্টিং ফেক্টছ। বন্ধুসকল, আমি সকলোৱে জানো বানাৰসৰ কথা, যোনখন গংগা নদীৰ পাৰত অৱস্থিত। কিন্তু আপোনালোকে এইটো জানেনে যে বানাৰস চহৰখন প্ৰায় 3000 বছৰ পুৰণি? হ্ৰদ অৰ্থাৎ লেক কেনেকৈ সৃষ্টি হয় আমি সকলোৱে জানো, কিন্তু মহাৰাষ্ট্ৰৰ এটা হ্ৰদ আছে যোনটো ধূমকেতু খুন্দাত সৃষ্টি হৈছিল আৰু তাৰ নাম হৈছে লুনাৰ। এই হ্ৰদটো প্ৰায় 52000 বছৰৰ পূৰ্বে এটা ধূমকেতু খুন্দাত সৃষ্টি হৈছিল। আপোনালোকে নিশ্চয় মাংস খায়? হয়, মই মাংস খাওঁ, কিন্তু ভাৰতবৰ্ষত প্ৰায় 29ৰ পৰা 40% মানুহ নিৰামিষভোজী। কাবাডী খেলি মই খুব ভাল পাওঁ, নিশ্চয় আপোনালোকেও ভাল পায়। কিন্তু আচৰিত কথা, ভাৰতবৰ্ষৰ নেশ্যনেল কাবাডী টীমটোৱে আজিলৈকে সকলোকেইখন ৱৰ্ল্ড কাপ জিকি আহিছে। আইফেল টাৱাৰটো সঁচাকৈ বৰ ওখ, কিন্তু তাতকৈ ওখ বস্তু আমাৰ ভাৰততে আছে। কি জানেনে? জম্মু কাশ্মীৰত থকা চিনাব ৰেল ব্ৰিজটো আইফেল টাৱাৰতকৈ প্ৰায় 35 মিটাৰ ওখ। পপুলেশ্যন ভাৰতবৰ্ষৰ এটা মেজৰ প্ৰব্লেম হৈ আহি আছে, আৰু এই ভাৰতবৰ্ষতে প্ৰতি ছেকেণ্ডত প্ৰায় 51টি শিশুৰ জন্ম হয়, আৰু প্ৰতি ঘণ্টাত প্ৰায় 3060টা শিশুৰ জন্ম হয়, আৰু প্ৰতিদিনত প্ৰায় 73440টি শিশুৰ জন্ম হয়, আৰু ইয়াৰ সংখ্যা ক্ৰমাৎ বাঢ়ি গৈ আছে। বন্ধুসকল, ভাৰতবৰ্ষৰ আচল নামটো কি বাৰু? হয়, আপোনালোকে ঠিকেই ভাবিছে, মই কৈছোঁ ভাৰতবৰ্ষৰ আচল নামটো কি। আপোনালোকে ভাবিছে মই কি কৈ আছোঁ, কিন্তু ৰিপাব্লিক অফ ইণ্ডিয়া হৈছে ভাৰতবৰ্ষৰ অফিচিয়েল নেম। বন্ধুসকল, আমি সকলোৱে জানো যে এটা সময়ত অসমত ব্ৰিটিছৰ ৰাজত্ব আছিলে, তাৰ আগতে বাৰ্মিজসকলৰ ৰাজত্ব আছিলে, কিন্তু অসমৰ গুৱাহাটী মহানগৰীৰ কথা বিখ্যাত মহাভাৰততো উল্লেখ আছে ৰজা ভগদত্তৰ ৰাজ্য হিচাপে। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, যাতে আগলৈও আমি এনেধৰণৰ ভিডিঅ' বনাই থাকিব পাৰোঁ। গতিকে আজিলৈ ধন্যবাদ।